এয়া আমাৰ জুবিন ক্ষেত্ৰলৈ বুলি ওলোৱা তিনিওজন বৰ্তমান ৰেডি হৈছে। ৰেডি মানে আমি বৰ্তমান জাজি পালেহি, 12 কিলোমিটাৰ অলৰেডি আহিলে। আহি পেলাই এইখিনিতে অকণমান ৰৈছে। এয়া সংগ দিবৰ কাৰণে গৰিচাগৰ স্কুলৰ ফিল্ডত একেলগে দৌৰি থকা সতীৰ্থসকল। মই বাৰু সতীৰ্থ নহয়, মই লগত আহিছোঁহে শুভাকাংক্ষী হিচাপে। এতিয়া আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ পৰা প্ৰায় 340 কিলোমিটাৰ জুবিন ক্ষেত্ৰলৈকে জুবিন দাৰ ন্যায়ৰ দাবীত আমাৰ এই তিনিজন যুৱক ওলাইছে। এজন ধনঞ্জয়, নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জন বৰা। এই তিনিওজনে জুবিন দাৰ ন্যায়ৰ দাবীত ঐতিহাসিক শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ পৰা ওলাই বৰ্তমান 12 কিলোমিটাৰ আহিলে। জাজিৰ পৰা এওঁলোকক আমি এতিয়া বিদায় দিছোঁ এইখিনিতে। আৰু ৰাস্তাত যিসকলে যোনখন ডিষ্ট্ৰিক্টতে যোনেই লগ পায় এষাৰ মাত দিব, সঁহাৰি জনাব বুলি আশা ৰাখিছোঁ। এয়া আৰু তেওঁলোকক যোনে যেনেকৈ সহায় কৰিব পাৰে সহায় কৰিব। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক। ধন্যবাদ।